5 নম্বৰ প্ৰশ্ন চিত্ৰ 6.20 এই চিত্ৰৰ কথা কোৱা হৈছে DE পেৰেলেল OQ আৰু DF পেৰেলেল OR তেনে দেখুওৱা যে EF পেৰেলেল QR দিয়া আছে কি আছিলে সেইখিনি লিখি লৈছোঁ DE পেৰেলেল OQ DF পেৰেলেল OR এইটো দিয়া আছে প্ৰমাণ কৰিব লাগে যে EF পেৰেলেল QR এতিয়া আমি যদি ত্ৰিভুজ POQ চাওঁ তেতিয়াহ'লে POQ কি দিয়া আছে DE পেৰেলেল OQ তেতিয়াহ'লে কি হ'ব এই পাৰ্ট কেইটাৰ যি অনুপাত হ'ব সেইটো সমান হ'ব অৰ্থাৎ আমি লিখিব পাৰোঁ ত্ৰিভুজ POQ DE পেৰেলেল OQ এতেকে আমি লিখিব পাৰোঁ PD divided by DO is equal PE by EQ ইকুৱেশ্যন নম্বৰ 1 দি দিছোঁ ইয়াত যেহেতু এই দুইডাল ৰেখা কি আছিলে সমান্তৰাল আছিল তেতিয়াহ'লে কি হ'ব PD divided by DO equal PE by EQ হ'ব ঠিক একেধৰণে আমি যদি POR ত্ৰিভুজটো চাওঁ তেতিয়াহ'লে তাতো DF পেৰেলেল OR আছে তেতিয়াহ'লে কি হ'ব PD divided by DO is equal PF by FR হ'ব আমি তাকে লিখি দিওঁ ত্ৰিভুজ POR কি আছে DF পেৰেলেল OR এটাকে কি হ'ব PD divided by DO is equal PF by FR এইটো ইকুৱেশ্যন নম্বৰ 2 এটা আমি যদি ইকুৱেশ্যন 1 আৰু 2 পৰা চাওঁ তেতিয়াহ'লে দেখা পাম যে PD divided by DO দুইটাতে আছে অৰ্থাৎ সোঁহাতে যিকেইটা আছে PE by EQ is equal PF by FR হ'ব আমি লিখি দিওঁ সমীকৰণ 1 আৰু 2 পৰা কি পাম PE by EQ is equal PF by FR PE by EQ equal PF by FR পালোঁ আমি যদি মেইন ত্ৰিভুজটোত চাওঁ তেতিয়াহ'লে দেখা পাম PE by EQ is equal PF by FR বুলি কোৱা হ'ল গতিকে এটা আমাৰ এডাল ৰেখা আঁকিবলৈ থাকি গৈছিলে EFডাল তেতিয়াহ'লে সেই ডাঙৰ যিটো ত্ৰিভুজ সেই ত্ৰিভুজটোত কি হ'ব এইকেইটা অনুপাত যিটো সমান তেতিয়াহ'লে এই ৰেখা দুডাল কি হ'ব সমান্তৰাল হৈ পৰিব অৰ্থাৎ EF পেৰেলেল QR এটাকে EF পেৰেলেল QR